তো আপোনালোকে সদায় কম্পিউটাৰ ব্যৱহাৰ কৰে নেকি আপোনাৰ লেপটপটোৱে হওক বা আপোনাৰ ডেস্কটপটোৱে যদি আপুনি সদায় ব্যৱহাৰ কৰে আপুনি এটা প্ৰব্লেম নিশ্চয় পায় যে আপোনাৰ কম্পিউটাৰটো কেতিয়াবা বহুতে শ্ল' হৈ যায় আৰু আপুনি একো কাম কৰিব নোৱাৰে তেতিয়াহ'লে ভিডিঅ'টো আজি আপোনালোকৰ কাৰণে আজি এই ভিডিঅ'টোত মই কেইটামান ষ্টেপ কম প্লাছ আপোনালোকক প্ৰেক্টিকেলি দেখুৱাই দিম এই ষ্টেপকেইটা যে আপোনাৰ কম্পিউটাৰটো কেনেকৈ ফাষ্ট কৰিব কাৰণ কম্পিউটাৰ যেতিয়া বহুত শ্ল' হৈ যায় আমি একো কামবোৰ কৰিব নোৱাৰোঁ ভালকৈ তো বহুতে প্ৰব্লেম আহি যায় তো আজি মই এই ভিডিঅ'টোত আপোনাৰ সেই সব প্ৰব্লেমটো সলিউশ্যন দিম আৰু আপোনাৰ কম্পিউটাৰটো 100% ফাষ্ট কৰি ল'ব পাৰিব তো বলক আজিৰ ভিডিঅ'টো আমি তেতিয়াহ'লে আৰম্ভ কৰোঁ প্ৰথমতে আপুনি টাইপ কৰিব উইণ্ড'জ+R টাইপ কৰাৰ পিছত আপোনাৰ এই ৰান মেনুখন আহিব আৰু এইখনত আপোনালোকে প্ৰথমতে টাইপ কৰিব লাগিব টেম্প TEMP আপুনি স্পেলিং মনত ৰাখিব টেম্প বুলি টাইপ কৰিব তাৰপিছত আপুনি অ'কে কৰি দিব আৰু তাৰপিছত আপুনি যিমানবোৰ ইয়াতে মই এতিয়া একো নাই কাৰণ মই অলপ আগতে ডিলিট কৰিছিলোঁ তো এতিয়া আপুনি যিমানবোৰ দেখিছে যদি আপোনাৰ তাত থাকে যিমানবোৰ আপুনি মানে ইউজ কৰি থাকে লেপটপটো বা যিমানবোৰ কাম কৰি আছে সেইবোৰৰ টেম্প ফাইলবোৰ তাত জমা হৈ থাকে তো আপুনি সেইবোৰ ফাইল এতিয়া কমপ্লিট Ctrl+A কৰি অল চিলেক্ট কৰি আপুনি ডিলিট কৰি দিয়ক তাৰপিছত সেকেন্ড ষ্টেপ আৰু আপুনি সেম প্ৰচেছ উইণ্ড'জ+R টাইপ কৰিব তাৰপিছত আপোনাৰ সেম ৰান মেনুখন আহিব আপুনি এতিয়া টাইপ কৰিব %temp% তাৰপিছত আপুনি চিম্পলি অ'কে কৰি দিব আৰু তাৰপিছত আপুনি ইয়াতে যিমানবোৰ ফাইল দেখিব সেম টেম্প ফাইলবোৰ আপুনি Ctrl+A কৰি চিলেক্ট কৰিব আৰু তাৰপিছত আপুনি এইবোৰ ডিলিট কৰিব আৰু তাৰপিছত নেক্সট ষ্টেপটো হ'ল আপুনি আৰু উইণ্ড'জ+R টাইপ কৰিব আৰু তাৰপিছত আপোনাৰ আকৌ ৰান মেনুখন আহিব তাত আপুনি গৈ ৰিচেণ্ট বুলি টাইপ কৰিব RECENT ৰিচেণ্ট টাইপ কৰাৰ পিছত আপোনাৰ যিমানবোৰ ফাইল আপুনি ৰিচেণ্টলি ইউজ কৰি থকা সেইবোৰ ফাইলবোৰ জমা হৈ থাকে তাত তো আপুনি Ctrl+A মাৰিব অল চিলেক্ট হৈ যাব আৰু তাৰপিছত আপুনি কমপ্লিট ডিলিট কৰি দিব এই তিনিটা ষ্টেপ হোৱাৰ পিছত আপোনাৰ শেষত আৰু এটা ষ্টেপ থাকি গ'ল আৰু সেই এতিয়া আপুনি সেম প্ৰচেছ উইণ্ড'জ+R টাইপ কৰিব আৰু তাৰপিছত আপোনাৰ যোনখন ৰান মেনু আহিব তাত আপুনি টাইপ কৰিব services services.msc বুলি টাইপ কৰিব আৰু তাৰপিছত অ'কে কৰিব তাৰপিছত আপুনি যোনখন দেখিছে ইয়াতে বহুত যিবিলাক আমাৰ ছাৰ্ভিচেছ চলি আছে লেপটপটো তো ইয়াতে আপুনি চাৰ্চ কৰিব ৱৰ্ক ষ্টেচন আপুনি তলত বিচাৰি আহে আপুনি W বুলি স্ক্ৰীনত টাইপ কৰে তেতিয়া ৱৰ্ক ষ্টেচনটো পাব তাত গৈ আপোনালোকে ৱৰ্ক ষ্টেচনটো এবাৰ ষ্টপ কৰি এবাৰ ৰিষ্টাৰ্ট কৰিব তেতিয়া আপোনাৰ আৰু তাৰপিছত অ'কে কৰি আপুনি মেনুখন ক্লজ কৰিব তেতিয়া তাৰপিছত আপোনাৰ কম্পিউটাৰটো আগতকৈ বহুত গুণে ফাষ্ট হ'ব আৰু আপুনি এতিয়া কামবোৰ ভালদৰে কৰিব পাৰিব তো এইবোৰ ষ্টেপ ফ'ল' কৰে দেন আপোনাৰ কম্পিউটাৰটো আগতকৈ বহুত গুণে ফাষ্ট হৈ যাব আৰু আপুনি আৰামত আপোনাৰ কামটো কৰিব পাৰিব তো আজিৰ ভিডিঅ'টো যদি আপুনি কিবা এটা ইউজফুল ইনফৰমেশ্যন পালে বা আপোনাৰ কিবা হেল্প হৈছে তেতিয়া ভিডিঅ'টো প্লিজ লাইক কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিকালি ইমানেই বাই বাই জয় অসম জয় হিন্দ